গোৱালাজনে সদায় ৰাতিপুৱাই যতীনক গাখীৰ দিবলৈ আহে, কিন্তু 2-3 দিনৰ পৰা ৰহিমে নিজৰ দুৱাৰখন খোলা নাই। সেইবাবে গোৱালাজনে দুৱাৰ বাহিৰতে গাখীৰ বটলবোৰ থৈ গৈছিল। ঘৰৰ বাহিৰত 2-3 দিনৰ পৰাও বাতৰি কাকতবোৰ পৰি আছিল। এদিন গোৱালাজনে খিৰিকীৰে জুমি চাই দেখে যে যতীনৰ মৃত্যু হৈ আছে, আৰু এই দেখি তেওঁ লগে লগে এজন ডিটেক্টিভক ফোন কৰে। ডিটেক্টিভজন লগে লগে আহি CCTVৰ ফুটেজবোৰ চেক কৰে। ডিটেক্টিভজনে ওচৰে পাজৰে থকা মানুহবিলাকক সোধা আৰম্ভ কৰে। শেষত তেওঁ যতীনৰ ঘৰত থকা কাম কৰা মানুহকেইজনৰ ওপৰত সন্দেহ কৰে, আৰু তেওঁলোকক সোধোঁতে তেওঁলোকে কয়, ছাৰ, মই 2 দিনৰ আগতে কিছুমান কাগজ পত্ৰ দিবলৈ আহিছোঁ আৰু তাৰপিছত মই অহা নাই। 2 নম্বৰজনে কয়, মই 2 দিনৰ আগতেই গোলাপ ফুল দিবলৈ আহিছোঁ আৰু তাৰপিছত অহা নাই। 3 নম্বৰজনক সোধোঁতে তেওঁ কয়, মই 15 দিনৰ আগৰ পৰাই ছুটীত আছোঁ আৰু মই একো নাজানো। ইহঁত তিনিওৰে কথা শুনি ডিটেক্টিভজনে আচলতে গম পায় কোন হত্যাকাৰী। আপোনালোকে গম পালে কোন হত্যাকাৰী? যদি গম পালে তেন্তে কওকচোন। 2 নম্বৰজনে মিছা কথা কৈছিল আৰু তেওঁৱে হত্যাকাৰী, কাৰণ যতীনৰ ঘৰত আগৰ পৰাই গোলাপ ফুল আছিল আৰু তেওঁক কিয় গোলাপ ফুল লাগিব? কোনে কোনে এই উত্তৰটো জানিছিল তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই গম পাম যে কোনে কোনে এই উত্তৰটো জানিছিল। থাম্বনেইলত আপোনালোকে যিটো সাঁথৰৰ ফটো পাইছিল সেইটো সাঁথৰৰ ভিডিঅ' অহা ভিডিঅ'ত পাব। তেনেহ'লে আজিলৈ ধন্যবাদ।